শিক্ষানীতি প্ৰৱৰ্তন বিভিন্ন প্ৰকাৰে ইতিমধ্যে আৰম্ভ হৈ গৈছে। যোৱাকালি অনুষ্ঠিত হোৱা কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, যাৰ জৰিয়তে আমাৰ মানে বিদ্যালয় শিক্ষাৰ যিটো গাঁথনিগত পৰিৱৰ্তন আমি কৰিব লাগে, অৰ্থাৎ প্ৰথম বুনিয়াদী বৰ্গটোত আমি 5টা শ্ৰেণী, য'ত নতুনকৈ সংযোজিত হ'ব 3টা শ্ৰেণী, 3 বছৰৰ পৰা 6 বছৰ বয়সলৈকে। এতিয়া যিখিনি ছাত্ৰ ছাত্ৰী অংগনবাড়ী কেন্দ্ৰলৈ যায়, তেওঁলোকক এই প্ৰাক প্ৰাথমিক বা বুনিয়াদী বৰ্গটোত সামৰি লোৱাৰ কাৰণে সিদ্ধান্ত হৈছে। আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সেইখিনি চাব। আৰু যিটো আমি ME স্কুল বুলি কওঁ, মানে 6, 7, 8, এই 3টা শাখা আমি মাধ্যমিক শাখাৰ অধীনত, মাধ্যমিক শিক্ষাৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যোৱাকালি সিদ্ধান্ত হৈছে। আৰু এইটো 2022 চনৰ পৰাই আমি প্ৰৱৰ্তন কৰিবৰ কাৰণে কাম আৰম্ভ কৰিম। স্যাৰ, কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আছে অসমৰ ক্ষেত্ৰত? একো প্ৰত্যাহ্বানে আমি দেখা নাই। আমাৰ আচলতে এটা সময়ত যিহেতু বহুত ভেঞ্চাৰ স্কুল হৈছিল, কেইবাখনো প্ৰভিন্সিয়েলাইজেশ্যনৰ আইনৰ জৰিয়তে সেইখিনি প্ৰভিন্সিয়েলাইজেশ্যন সম্পূৰ্ণ হৈ গ'ল। আৰু সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া আমি য'ত য'ত ছাত্ৰ ছাত্ৰী কম বা ওচৰা ওচৰিকৈ য'ত 2-3খন স্কুল আছে, সেইবিলাকৰ একত্ৰীকৰণৰ কামটো আমি এইকেইদিনতে সম্পূৰ্ণ কৰিম। আৰু কৰাৰ পাছত আমাৰ স্কুলৰ সংখ্যা প্ৰায় কেইবাহাজাৰো আমাৰ স্কুলৰ সংখ্যা আমাৰ কমি গ'লে তাৰ ব্যৱস্থাপনাখিনি যথেষ্ট সহজ হ'ব। মৰিগাঁও জিলাত আজি ছাৰ কুৱেশ্যন পেপাৰ মানে ফাৰি লৈছে ছাৰ, ইণ্টাৰনেল পৰীক্ষাৰ, কি ক'ব ছাৰ এই ক্ষেত্ৰত? সেইটো বিভাগীয় কৰ্তৃপক্ষই যিসকল দায়িত্বত আছে তেওঁলোকে পৰীক্ষা কৰি চাব। ছাৰ, অসমত শিক্ষক শিক্ষয়িত্ৰী খালী পদ কেতিয়া হ'ব? খালী পদখিনিৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈয়ে গ'ল, আৰু সকলোখিনি নিযুক্তি আমি মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিম। ছাৰ, ইতিমধ্যে কেইবাখনো মহাবিদ্যালয় বিশ্ববিদ্যালয় ৰূপান্তৰিত কৰা হ'ল। ছাৰ, বৰপেটা জিলাৰ এনেকুৱা কোনোবা মহাবিদ্যালয় আছে নেকি য'ত বিশ্ববিদ্যালয় ৰূপান্তৰিত কৰা হ'ব, উন্নীত কৰা হ'ব? নতুন শিক্ষানীতিৰ অধীনত প্ৰায় প্ৰত্যেকখন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আমাক কিয় লাগে? বিশ্ববিদ্যালয় লাগে ডিগ্ৰী প্ৰদান কৰাৰ কাৰণে। মহাবিদ্যালয়ে শিক্ষা প্ৰদান কৰে, বিশ্ববিদ্যালয়ে ডিগ্ৰী প্ৰদান কৰে, আৰু আমাৰ কলেজবিলাক সেই বিশ্ববিদ্যালয়ত এফিলিয়েটেড হৈ থাকে। নতুন শিক্ষানীতিত এফিলিয়েশ্যনৰ ব্যৱস্থাটো পৰ্যায়ক্ৰমে এইটো উঠি যাব। যেতিয়া হয় সেই মহাবিদ্যালয়খন বিশ্ববিদ্যালয়ৰ নিজা মহাবিদ্যালয় হৈ যাব, যাক কনষ্টিটুৱেণ্ট কলেজ বুলি কয়, অথবা তেওঁ অট'নমাছ কলেজ হ'ব, আৰু প্ৰয়োজনীয় সকলোখিনি আন্তঃগাঁথনি বা বেদী ব্যৱস্থাপনা থাকিলে সি বিশ্ববিদ্যালয় ৰূপান্তৰিত হ'ব।